গুড মৰ্নিং গাইজ। আজি আপোনালোকক গুৰেশ্বৰৰ ৰাজীৱ গান্ধী ফিল্ডখন আমি মানে ৰানিং কৰিব গৈছোঁ। গাঁৱৰ কেইটামান চলি এইবাৰ মানে ডিফেন্সত যাব আৰু চ' আজি মই সিহঁতৰ লগত এনেই এবাৰ আহিলোঁ। যিহেতু চাকৰি তাকৰি মই বাৰু ইমান কিয় নাই, এনেই আৰু এনেই গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু চাই দিয়ক আপোনালোকে অলপ ভালকৈ ৰাজীৱ গান্ধীখন আজি দেখা পাব ফিল্ডখন। আৰু এতিয়া গাইজ আপোনালোকে আমাৰ লগত কোনে কোনে গ'ল আপোনালোকক চাই লওক এবাৰ। আমাৰ লগত মানে আৰু পিছফালে ৰাজীৱ আছে, এইটো আহি আছে আৰু আগতে মানে অলপ দুটামান গেল মলয় দীপাংকৰ আৰু দেৱ নেট খালে বৰ চিন পায় আপোনালোকে বাৰু একেবাৰে ফিল্ডতে দেখুৱাম দৌৰাটো। এতিয়া মই গৈ থকাটো চাই দেখাব বাৰু অলপ। গাইজ দলঙৰ তললৈ নামি অহাখিনি এৰা দি অহাটো এটা মজাই বেলেগে বে গাইজ, আপোনালোকেতো কৰি পাইছে চাগে। আৰু এয়া আমাৰ আগত দীপাংকৰ দাই মানে মোক ক'লে ৰাতিপুৱা মোক ফোন কৰিছে সিহঁতৰ লগত যাবৰ বাবে আৰু ময়ো ভাবিলোঁ কাষতে ভিডিঅ' কৰি দিওঁ আপোনালোকক, অলপ ফিল্ডখন দেখুৱাই দিওঁ। আমি গুৰেশ্বৰ আহি পালোঁ। এতিয়া ৰেলৰ মাজেৰে চাইকেলখন উঠাব লাগিব, তাৰপিছত কলেজখন পাম। কলেজখন গান্ধী হেৰিখন পাই যাওঁ আৰু কিন্তু ৰাজীৱ গান্ধী সেইখন চাই থাকক গাইজ। পাই গ'লোঁ ৰাজীৱ গান্ধী ফিল্ডখন চৌখন। এইবাৰ ফাৰ্ষ্ট মই কলেজখন মই কথা কৈছিলোঁ আপোনালোকক, গুৰেশ্বৰ কলেজখন চাওক অলপ। আৰু এইখন হ'ল গুৰেশ্বৰ কলেজ, চাওক অলপ চাই লওক। আৰু গাইজ ময়ো এই গুৰেশ্বৰ কলেজখনত এবছৰ পঢ়িলোঁ। আৰু এতিয়া ফাইনেলি গাইজ ৰাজীৱ গান্ধী ফিল্ডখন পাই গ'লোঁ। আমি ফাইনেলি ৰাজীৱ গান্ধী ফিল্ডখন আহি পালোঁ। এতিয়া এনে ড্ৰেছ পাৰ্টি কৰিছে এইবিলাক চলি আৰু আছে এইবিলাক। এতিয়া আমাৰ ফিল্ডখন অলপমান ডাঙৰকৈ দেখাই দিছোঁ, চাই লওক। আপোনালোকক কেতিয়াবা আহিব পাৰিব আৰু ইয়াত যাব। চাওক ইমান ধুনীয়া ফিল্ডখন আৰু ধুনীয়া সময় এইবিলাক ল'ৰা ছোৱালী দৌৰিছে আৰু ইয়াৰ ৰাজীৱ দৌৰিলে। আৰু ইয়াত মানে ফুটবল খেলা হয়, ফুটবলটো মাৰি দিলে মানে ইয়াত নেটখনত পূৰা বজি যায়। আৰু এতিয়া যেনিবা গাইজ আমি গাঁৱত ফুটবল খেলিলে বলটো পূৰা বস্তিষ্টি সোমাই যায়, ইয়াত মানে সোমাই নাযায়, নেটখন সেইকাৰণে দিয়া হয়, তাৰমানে অলপ হ'লেও সুবিধা হয় আৰু এতিয়া গাইজ যিহেতু দৌৰা ফিল্ডত আহিছোঁ এপাক দৌৰি দেখুৱাওঁ আপোনালোকক, চাওঁ দেখক ষ্টাৰ্ট। সিহঁতেতো পূৰা মোতকৈ বহুত আগত, এবাৰ দৌৰাৰ আগৰখিনি চাওক আপোনালোকে। গাইজ আজি ফাৰ্ষ্ট দৌৰিব অহা ৰাজীৱ গান্ধীত। গাইজ কেমেৰাটো অলপ লৰিব কাৰণ দৌৰাটো ব্যৱহাৰ কৰিছোঁ। Wow guys, I don't know what pura phao lay cơ.
তো গাইজ আজিৰ ভিডিঅ'টো মানে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব বেয়া ভাগৰ লাগিছে গাইজ